এয়া আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে আমাৰ ঘৰত বছৰেকীয়া সকাম। তাকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ঘৰতে সকাম বুলি অকণমান সাঁচি ৰাখিছোঁ আৰু চাই থাকিব আপোনালোকে শেষলৈকে আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। এইফালে ভাত ভাজি এইফালে বনাই থকা হৈছে। পাপৰ পেকেট নে? অঁ এয়া পাপৰ এইফালে এয়া মাছ অলপ চলপ ফ্ৰাই কৰা হৈছেগৈ আৰু অলপ হৈ গ'ল আৰু এয়া অলপ বাকী আছে। ভইচ পিছত দিব লাগিব, এতিয়া অকল পিক্সাৰহে উঠাইছে। আমাৰ ৰাইজসকলে কাম কৰিছে দেই। মই চাহ নাখাওঁ দিয়ক এইফালে তই চাই দেখোন আপুনি এবাৰ। দেউতা জানে নাই ইয়াত লাগিছে? এইফালে মাহ প্ৰসাদ খোৱা দেখুৱাবলৈ থাকিয়ে গ'ল। ডাইৰেক্ট ভাতৰ ওচৰ পাই গ'লোহি। ভাত খাই আছে ভকতসকলে, মাৰ গৃহস্থই খাইছে। এয়া হৈছে কেইদিনমানৰ পিছৰ ভিডিঅ'। আমি গাঁৱৰ নামঘৰত আই সকাম আছিলে, তালৈ গৈছিলোঁ।